Hey everyone, welcome to my channel. আজি মই আপোনালোকক দুটা গোমধানৰ ৰেচিপি দেখাম। প্ৰথমতে মই এটা বাটিত মোৰ প্ৰয়োজন অনুসৰি অলপমান গোমধান লৈ লৈছো। গোমধানখিনি ভালদৰে ধুই লৈছো। এতিয়া মই গোমধানখিনি প্ৰেছাৰ কুকাৰত এটা হুইচেল দিয়ালৈকে বহাই দিম। এটা কথা মনত ৰাখিব যে মোৰ গোমধানখিনি নতুন আৰু কোমলীয়া হয়, সেইকাৰণে মই অকল এটা চিটিয়েই দিম। যদি আপোনালোকৰ গোমধান বহুত দিনৰ পুৰণা বা ৰ'দত শুকুৱাই থোৱা হয়, তেতিয়াহ'লে দুটা বা তিনিটা হুইচেল দি দিব। আৰু ইয়াত মই দুটামান নৰসিংহ পাত আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। গোমধানখিনি বইল হৈ গ'ল আৰু মই ফুটা থকা এটা চৰিয়াত উলিয়াই লৈছোঁ, যাতে পানীটো একেবাৰে শুকাই যায়। আৰু এতিয়া মই ইয়াত লৈছোঁ এটা পিঁয়াজ, দুটা জলকীয়া, অলপমান চাট মছলা আৰু অলপ জিৰা গুড়ি। লৈ লৈছোঁ মই কেৰাহীখন, আৰু কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াত দি দিছোঁ অলপমান তেল। আৰু যোনখিনি কাটি থোৱা পিঁয়াজ আছিলে তাৰ পৰা অলপমান পিঁয়াজ আৰু জলকীয়া দি দিম। জলকীয়াটো অপশ্যনেল, আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰিব। আৰু এইটো হ'ব আমাৰ ফাৰ্ষ্ট ডিছ, যোনটোৰ নাম হৈছে ফ্ৰাইড কৰ্ণ। পিঁয়াজখিনি 1 মিনিটমান ভাজাৰ পাছত এতিয়া আমি ইয়াত কেইটামান কণবিলাহী দি দিম। আৰু কণবিলাহী যদি আপোনালোকৰ তাত নাই, তেতিয়াহ'লে আপোনালোকে ডাঙৰ বিলাহীও ব্যৱহাৰ কৰিব পাৰিব। আৰু ইয়াত চাট মছলা আৰু জিৰা গুড়িখিনিও দি দিম। আৰু গেছটো একদম কম ফ্লেমত দি আকৌ এইখিনি 1 মিনিটমান ভাজি ৰাখিম। এতিয়া আমাৰ মছলাখিনি হৈ গৈছে ৰেডি, আৰু ইয়াত দি দিম বইল কৰি থোৱা গোমধানখিনি। এতিয়া গেছটো একদম ল' ফ্লেমত দি আমি গোমধানখিনি 3 পৰা 4 মিনিটমানলৈকে ভাজি থাকিম। এইখিনি হৈ আছে ৰেডি। এতিয়া বলকচোন আমি যাওঁ আমাৰ ছেকেণ্ড ৰেচিপিটো ফালে। লৈ লৈছোঁ এতিয়া এটা সৰু বাটি, আৰু তাত দি দিছোঁ অলপমান গোমধান, আৰু মই ইয়াত দিম অলপমান বাদাম। ইয়াত মই দি দিছোঁ কেইটামান চানা। আৰু এটা মই বস্তু ইয়াত ইউজ কৰিম, যাৰ কাৰণে এই চাটখন বহুত টেষ্টি হৈ যাব। সেইটো হৈছে মেগী। মই মেগীটো কোনো বইল বা ফ্ৰাই কৰি ইউজ নকৰোঁ। মই 1 মিনিটমান জাষ্ট পানীখিনিত মেগীখিনি তিয়াই থ'ম, আৰু তাৰ পৰা টুকি আনি এই চাটখিনিত দি দিম। 1 মিনিটতকৈ বেছি তিয়াই নথ'ব, নহ'লে মেগীৰ যোনটো ক্ৰিস্পিনেছ সেইটো নাইকিয়া হৈ যাব। ইয়াত মই মেগীখিনি দি দিম, আৰু ইয়াত দি দিম মই মেগী মছলাখিনিও। আৰু এতিয়া মছলাখিনি দি ভালকৈ মই এইখিনি মিক্স কৰি ল'ম। আগৰ যোনখিনি পিঁয়াজ, জলকীয়া আৰু চাট মছলাখিনি আছিলে, সেই গোটেইখিনি মই ইয়াৰ লগত এড কৰি দিম, আৰু এড কৰি ভালদৰে এইখিনি সানি দিম। আৰু মই ইয়াত দি দিছোঁ অলপমান নেমু, আৰু এইটো হৈ গ'ল আমাৰ গোমধানৰ চাট। এতিয়া আমাৰ যোনখিনি ভাজি থোৱা গোমধান আছিলে সেইখিনিও হৈ গৈছে ৰেডি, আৰু মই প্লেট এখনত এই গোটেইখিনি উলিয়াই লৈছোঁ। ইয়াত এতিয়া দি দিম অলপমান ভোট জলকীয়া তেল। এইটোও অপশ্যনেল, যদি আপোনালোকে জ্বলা খাই ভাল পায় তেতিয়াহ'লে দিব পাৰে, আৰু যদি জ্বলা নাখায় তেতিয়াহ'লে নিদিলেও কোনো কাৰণ নাই। মই অলপমান তেল লৈছোঁ, আৰু গোটেই তেলখিনি ইয়াত মই দি দিম। হৈ গ'ল এয়া আমাৰ গোমধান ফ্ৰাই আৰু গোমধানৰ চাট। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব ৰেচিপি দুটা, আৰু যদি ভাল লাগে এটা লাইক কৰি দিব, আৰু থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে।